গানটো কোৱা অলপ গানটো ফিউজ দাগ আছে পাপুদা দাগ আমাৰ কেমেৰা চাবি পুৰা বহি মানে পুৰা ভাগৰ লাগি গৈছে এতিয়া শ্বুটিংটো ষ্টাৰ্ট মানে এক মিনিটো ভালকৈ খোৱা নাই নেকি ভোকো লাগিছে তো ওলাইছোঁ আজি সুনল দা আপোনাক মই সকলোকে স্বাগতম জনাইছোঁ যাবলৈ ওলাইছোঁ মানে ঘৰৰ অলপ আগত যাব ওলাইছোঁ আৰু এটা শ্বুটিঙৰ কাৰণে তো শ্বুটিঙত আপোনালোকক মজা ব্লগ আপোনালোকক দেখুৱাম কেনেকুৱা কি হয় তো যে মানে মাতি পঠিয়াইছে আজি কিবা এটা শ্বুটিং আছে গানটো ভালদৰে নাজানো কি গান কি হয় তাত গৈ চব গম পাম তো তাত গৈ আপোনালোকক দেখুৱাম কেনেকুৱা কি হয় তো ডাইৰেক্ট তালৈকে যাওঁ বলক 3, 2, 1 গো তো আহি পাই গ'লো আমি এয়া পংকজ মানে দেখি থকা চিনাকি মুখখন তো আজি গোটেইটো ছেটআপ কৰা হৈছে গানটোৰ বিষয়ে কোৱা অলপ গানটো ফিউজ দাগ আছে পাপুদা ডাইৰেকশ্যন কৰা মই কোৰিওগ্ৰাফি কৰিম তাৰপিছত পাপুদা অলপ আহিব লাগে পাপুদা পুৰা মজা শুনি আহে ডাইৰেকশ্যন মই কৰিছোঁ আৰু কোৰিওগ্ৰাফি মোৰ ভাইটি পংকজে কৰিছে ঠিক আছে আৰু মিউজিক দিছে খুব ধুনীয়া সুন্দৰভাৱে আপোনাৰ কিৰণ দা আমি কিৰণ দা বুলি কওঁ ষ্টুডিঅ'ৰ নামটো কি আছিলে ষ্টুডিঅ' কিৰণ কেভি ন কেভি মিউজিক তেওঁ দিছে সুন্দৰভাৱে কৰিছে তো চাই থাকিব পুৰা মানে ছেটআপ লগাই পুৰা মজা কাম কৰিব এইফালে ঢোল আনি থৈছে नमस्ते हमको नहीं समझते ए दीदी गिला ए निखिल के भाई अंदर भाई निखिल भाई तो केर को लक्ष्य बता देने पांडा ए पांडा बता दे बात ता এইফালে আমাৰ ডেকোৰেশ্যন হৈ আছে মলুকি যাওঁতে তোক কৈছিলোঁ পাপুদা মলুকি শ্বুটিং যে পোৱালিজন কি বেলুন আৰু কিবা ৰং চং আনিছে নেকি কালাৰ আছে হলি আছে হলি কালাৰ তোমাৰ 7-8টা মান হ'ব চাগে বেলুনটো এইটো ডিমাণ্ডটো হাই প্ৰডিউচাৰ আৰু মেনেজমেণ্টৰ ডিমাণ্ড যে বেলুনবিলাক লগাই দিম নেকি মানে হেল্ল' খালি টাইমটো গৈছে নতুন চবেই শিকি আছে ন মেনেজমেণ্টৰ কামখিনি জনা নাই ভালকৈ নেক্সট টাইম কৰিলে মানে হয়তো জানিবগৈ আৰু আমাৰ লগত এজন মৰমৰ দাদা আহি গৈছে এয়া লাটু দাদা নহয় ভাইটি হয় অঁ লাটু ভাইটি লাটু ভণ্টি কেনেকুৱা লাগিছে আহি ভাল লাগিছে লাটু ভণ্টি লাগিছে আগতে লগ পাইছিলোঁ কিন্তু মোক পাহৰি থাকিলোঁ মনত নাথাকে যে আচ্ছা বয়স হ'ল নহয় এজন SBI মানুহ আমি পিছে ঘূৰিছোঁ KCC লোন এটা বিচাৰিছোঁ এজনক দেই দিবা নে নিদিয়া আকৌ হ'ব লৈ ল'বা বিকি মানে ৰ'বা আকৌ হেৰি KCC লোনটো ফাইনেল হ'ব আজি ক'ত আছে কৈ থৈ যোৱা দিব দেই দিব ল'ৰাটো ভাল আকৌ পইচাটো দি থৈ যোৱা আকৌ KCC ইয়াৰ চেনেলটো চবেই ছাবস্ক্ৰাইব কৰিব বিৰাট মজা ভিডিঅ' দিয়ে দেই শ্বুটিঙৰ ভিডিঅ' দিয়ে আজি প্ৰথম নামিছোঁ অঁ বিহাইণ্ড আছে অঁ 1 মিনিট আহি গ'লো কোৱা এয়া আমাৰ পংকজ মই তোমাৰ ইণ্টাৰভিউটো ল'ম অঁ আমাৰ খুব বঢ়িয়া হ'ল লাগিলে এই শকতকৈ ল'ৰাজন আহিলে আমাৰ লগত ইউটিউব ব্লগ বনাবলৈ আমাৰ ছিংগাৰ দাদা আছে আহক পূজা বোলে পাপুদা আছে এই আমাৰ এজন ল'লে আকৌ গানটোৰ বিষয়ে অলপ কৈ দিয়ক গানটো একচুৱেলি হলি গান হয় আৰু গানটো খুব ভাল হৈছে আৰু আপোনালোকে শুনিব গানটো মই অডিঅ'টো ভাবিছোঁ মোৰ নিজৰ চেনেল ফিৰোজ কণ্ঠ লাইভ সেইটো চেনেলত মই ৰিলিজ দিম আৰু ভিডিঅ'টো চাই লওঁ কি হয় সুনল দা আছাম চেনেলটো সকলোৱে চাব আৰু সকলোৱে ছাবস্ক্ৰাইব কৰিব এইটো এতিয়া মই অকণমান লোকেশ্যনটো দেখাই দিছোঁ আমাৰ ছেটিংটো এয়া ছেটিংছ এয়া মই সঁচাকৈ চাই আছোঁ ফেণ্ডম ড্ৰোন এয়া আহি গ'ল ওপৰত উৰি আছে পইচাটো মোৰ ওচৰত 5 টকীয়া আছে দাদা পইচাটো তোমালোক মুখখন চাওঁ ধুনীয়া ল'ৰা এয়া বেলুন লোৱা হৈছে
বেলুন ইয়াত নাচি আছে দেই চেনেল চবে ছাবস্ক্ৰাইব কৰিবা কি বুলি আছে সোণোৱাল দা আছাম নিশ্চয় কৰিম কৰিবা চবেই কৰিবা ইয়াতো বহি আছে এজনী টিকলি এইটো ছেটিংছ এইটো ৰাতিপুৱা 6টা বজা 5টা বজাৰ পৰা লাগি থকা হৈছে আৰু এইটো ডাঙৰকৈ বনোৱা হৈছে ইয়াত কাম লাগি আছে দুজন মানে তো এইফালে ছেটআপটো বনাই আছে পুৰা মানুহ আৰু এইফালে দিব মেকআপ তোমাৰ গ্ৰীণ ৰুম আৰু প্ৰথম ল'ব আমাৰ পংকজে মেকআপটো বহি আছে ধুনীয়া মেকআপ দিব আছে হেল্ল' গাইজ কেনেকুৱা মজা ভালেই আপোনাৰ মোৰ মজা ভালে ঠিক আছে তেন্তে কাম কামটো আজিৰ গানটো চাব অৱশ্যে হোলী আগত কৰা হৈছে হোলীৰ অফিচটো চবক থাকিলে আমাৰ যিমান নতুন আদিবাসী গান এইটো কৰা হৈছে আৰু ফিৰোজদাৰ ফাৰ্ষ্ট টাইম কাম কৰিছোঁ আৰু দাদাহঁতকো ফাৰ্ষ্ট টাইম লগ পাইছোঁ ডাইৰেক্টৰ মানুহজন আছে আমাৰ এই মেইন মানুহ আৰু বাকী ভিডিঅ'টো ভাল হ'ব বুলি আশা থৈছোঁ যিমান পাৰোঁ ট্ৰাই কৰিম আৰু বাকী শ্বৰ্টকেইটা দেখাই আছে আমাৰ দাদাৰ নামটো নাজানো দাদাৰ চেনেলটো ছাবস্ক্ৰাইব কৰিব পাৰিলে যিমান আছে আমাৰ আদিবাসী ফ্ৰেণ্ড বা যিমান আছে ছাবস্ক্ৰাইব কৰিব আশা ইমানটোৱে থাকিব থেংক ইউ ভাল লাগিছে প্ৰথমবাৰ এই 2-3 বছৰ ধৰি বহি আছিলোঁ আৰু এইবাৰ প্ৰথমবাৰ কাৰণে হোলী গান এটা লৈ আহিছোঁ নাজানো কেনেকৈ হ'ব আশা কৰোঁ চবেই ভাল পাব গানটো আচ্ছা মই আগতে তোমাৰ চাইছোঁ বিকিছে চাইছে পানী দিব পানী পাপুদাৰ লগত বহুত আগতে কাম কৰা এইবাৰ আকৌ ওলাইছোঁ পংকজদাৰ পাপুদাৰ লগত কাম কৰিবলৈ আচ্ছা অ'কে বেষ্ট অফ লাক থেংক ইউ তো ইয়াত আহি মানে লাইট ধৰিবলগীয়া হৈছে একো নাই কৰিব লাগে কৰিব লাগে আগতে কৰিছোঁ ঠিক আছে ধৰি থাকক ভালকৈ এইটো হিৰ' চ' কেমেৰামেন এইটো আমাৰ চাই থাকক কেনেকুৱা শ্বুট হৈ আছে ষ্টাৰ্ট মানে একদিনটো ভালকৈ খোৱা নাই নেকি ভোকো লাগিছে তাকে বহি আছোঁ আৰু আমাৰ চলি আছে এইফালে কাম কৰি আছে তো মই ইয়াতে বহি আছোঁ তো এনেকৈ বহি আহি গ'লোঁ ঘৰ মানে কি হ'ল বেটেৰী চাৰ্জ নাছিলে মানে GoProটোৰ তাৰপিছত বাকী ভিডিঅ'বোৰ ভালদৰে কৰিবলগীয়া নহ'ল হ'লেও গানটো ভাল হ'ব বুলি আশা কৰিছোঁ আৰু আপোনালোকে যদি মোৰ চেনেলটো ছাবস্ক্ৰাইব কৰা নাই তেন্তে প্লিজ ছাবস্ক্ৰাইবটো কৰি দিব তো আজিলৈ ভিডিঅ'টো ইমানতে সামৰিব লাগিব যদি ভিডিঅ'টো চাই ভাল পায় লাইক কমেণ্ট শ্বেয়াৰ আৰু ছাবস্ক্ৰাইব কৰিবলৈ নাপাহৰিব তো আজিলৈ বাই বাই দিয়া বাই বাই